বেচালা এনে দেৰি হৈ আছে তাকে আকৌ এডাল মিনি HD কেবলহে দিলে আপুনি এতিয়ালৈকে তিনিবাৰ হ'ব অহা যোৱা এই আন্ধাৰ হৈ গৈছে মোবাইলত নেদেখা হৈ গৈছে আমাৰ স্ক্ৰীন নেদেখা হৈ গৈছে এনেও কোলা এই আন্ধাৰত মিলি গৈছোঁ নমস্কাৰ বন্ধুসকল তোমালোকৰ সকলোকে মোৰ আন এটা নতুন ব্লগলৈ স্বাগতম মই আৰু দাদা এজনে মিলি মানুহৰ ঘৰত কেমেৰা লগাবলৈ যাম গতিকে ভিডিঅ'টো চাই থাকা অখণ্ড ভাগৱত পাঠ আছে চ' এইটো পাতেৰে আমি আজি আহি আছোঁ আৰু এইটো হৈছে মহাদেৱ শিৱ মন্দিৰ আৰু এয়া চোৱা এয়া হৈছে শ্ৰী শ্ৰী বৈঠাৱতী দেৱালী যদি সময় ওলায় তেন্তে আমাৰ লখিমপুৰৰ এই বস্তুবোৰ এবাৰ চাই যাবাহি বস্তুখিনি লৈ আমি মানুহ এখন লগাবলৈ আহি আছোঁ আৰু আহি থাকোঁতে এই গহেকা ভ্ৰমণ বিদ্যালয়ৰ ৰাস্তাতে মানে ইমানবোৰ গাড়ী তাৰপিছত গম পালোঁ অসম জাতীয় পৰিষদৰ পৰা কোনোবা ডাঙৰ ব্যক্তি আহিছে বুলি আৰু মানুহজনৰ ঘৰৰ ওচৰত আহি পালোহি গেটখন খোলকাই লৈছোঁ মানে বাইকখন ভিতৰলৈ সোমাব লাগিবতো তাৰ বস্তুখিনি এইখিনি আৰু এইকেইটা হৈছে কেমেৰাকেইটাৰ জেগাত ধুনীয়াকৈ সজাই লৈছোঁ আৰু মানুহজনে 4টা কেমেৰা আনিবলৈ কৈছিলে মানে মানুহজনৰ ঘৰৰ চাৰিওফালে কেমেৰা লগাব লাগিব সেইকাৰণে 4টা কেমেৰা আনিছোঁ আৰু মই কেমেৰাকেইটা ধুনীয়াকৈ সজাই লৈছোঁ আৰু ৱালত লগাবৰ সময়ত যাতে কেমেৰাকেইটা নটকেইটা ঢিলা হৈ নাযায় সেইবাবে গোটেই নটকেইটা প্ৰতিটো কেমেৰাৰে নটকেইটা এটাকৈ কেমেৰা লৈ নটকেইটা টান কৰি লৈছোঁ লগতে কেমেৰাটোৰ লগত প্ৰয়োজনীয় সকলোবোৰ বস্তু উলিয়াই প্ৰতিটো বস্তুৰে এটা এটাকৈ সংযোগ কৰি লোৱা হৈছে যিকেইটা কেমেৰা লগাম সেই কেমেৰাটাৰ লগত এইকেইটা বস্তু সংযোগ কৰি দিম তাৰপিছত CCtv তাৰ ফুটেজ আহিব আৰু ময়ো এটা এটাকৈ বস্তুকেইটা চাই আছোঁ গোটেইকেইটা বস্তু ভালদৰে সংযোগ হৈছে নে নাই মোৰো ইয়াত বিশেষ কাম নাই বাৰু মই এনেই লগতহে আহিছিলোঁ দাদাজনে লগত ধৰিছিলে কাৰণে লগত আহিছিলোঁ আৰু মই অলপ এটা দুটা কাম সহায় কৰিছোঁ এই যে ৱাৰ এডালৰ ভিতৰত দুডাল তাঁৰ থাকে এডাল হালধীয়া আৰু এডাল সেউজীয়া সেই সেউজীয়া হালধীয়া ৱাৰকেইডাল কাটি তাৰ ভিতৰত থকা তাঁৰকেইডাল মই উলিয়াই দিছোঁ যদিও তোমালোকৰ কাৰোবাৰ ঘৰত CCtv কেমেৰা লগাবলৈ প্ৰয়োজন আছে তেন্তে মই ফোন নম্বৰটো দি দিছোঁ মোৰ লগত কণ্টেক্ট কৰিবা মই মানুহ পঠিয়াই দিম আৰু এতিয়া সকলোবোৰ বস্তু ফাইনেলি সংযোগ কৰা হৈ গ'ল গোটেই বস্তুবোৰ এতিয়া উলিয়াই লৈছোঁ চাই লৈছোঁ গোটেইবোৰ বস্তু আনিলোঁ নে নাই পিছে আনিলোঁ বুলি ভাবিলোঁ বাৰু এতিয়া ভিতৰৰ কাম হৈ গ'ল এতিয়া যাওঁ বাহিৰত মানে ক'ত CC কেমেৰাকেইটা লগাব লাগিব তাৰ ব্যৱস্থা কৰোঁগৈ আৰু এইটো জখলাটো লৈ ওপৰত এইকণত এটা লগাব ক'লে সেইকাৰণে জখলাটো ৰখাই আৰু এইফালে গজালকেইটা মাৰি CC কেমেৰাটো তাত লগোৱাৰ ব্যৱস্থা কৰি আছে প্ৰথম কেমেৰাটো লগাই এতিয়া আহিলোঁ 3 নম্বৰ কেমেৰাটো লগাবলৈ 2 নম্বৰ কেমেৰাটোত মানে অলপ সহায় কৰি দিলোঁ লগত সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া 3 নম্বৰ কেমেৰা লগাই আছোঁ বস্তু আনিছিলোঁ কিন্তু মানে HDMI কেবুলত থাকি আহিলে টাউনৰ পৰা আকৌ আনোগৈ মানে টাউনৰ পৰা কিনি কেবুলত এতিয়া পাওঁনে নাপাওঁ ঠিকনা নাই আৰু দোকানখন পাইছোঁ তাত সুধি চাওঁ পাওঁনে নাপাওঁ আছে জানো নাই মানে এতিয়া সন্ধিয়া হৈছেতো প্ৰায় সকলোবোৰ দোকানেই বন্ধ কৰিছে আৰু দেওবাৰ সেইবাবে কেমেৰাৰ বাবে যিটো বস্তু এতিয়া নিবলৈ আহিছিলোঁ সেইটো বস্তু এতিয়া বিচাৰি পোৱাটো অকণমান অসুবিধা হৈছে সিফালে ঘূৰি বিচাৰি দোকান এখন পালোঁ বাৰু এইখন দোকানখন বন্ধ কৰিবই লৈছিলে চেক ছাপৰ্ট এইটো বস্তুটো পালোঁ মানে সন্ধিয়া হোৱাৰ বাবে অলপ ঠাণ্ডা লাগিছে আৰু বাহিৰে মই মানে ঘৰত যামগৈ ঘৰৰ পৰা ফোন কৰি আছে যে মই ঘৰত যাব লাগিব বস্তুকেইটা পিন্ধি ল'লোঁ মিনি HD কেবলহে দিলে আপুনি আপোনাৰ এটা চাইডে HDMI কেবল আছে এটা চাইডে মিনি HDMI কেবল আছে মানে যিটো বস্তু আনিবলৈ গৈছিলোঁ দোকানীজনে দিব লাগিছিলে বেলেগ এটা বস্তু দিলে বেলেগ এটা বস্তু কিয় কথাটো কৈ দিওঁ অকণমান কৈ দিওঁ খুজিছিলোঁ HDMI কেবল সি দি দিলে মিনি HDMI কেবল দি দিলে মানে এটা চাইড HDMI আছিলে এটা চাইড মিনি আছিলে সৰু পিনৰ ঠিকেই দিছিলে কিন্তু অকণমান খেলি মেলি হ'ল দিব লাগিছিলে ডাঙৰডাল কিন্তু দিলে সৰুডাল ভুলটো আমাৰো আছিল বাৰু আমি তাতে চাই আনিব লাগিছিলে কিন্তু ইয়াত চাই এতিয়া গম পাই গৈছোঁ মানে লগাব সময়ত বস্তুটো খটা নাছিলে অকণমান খেলি মেলি হৈ গ'ল তাৰপিছতে গম পাইছোঁ যে এইটো বস্তু আনিব গৈছিলোঁ দিলে সেইটো বস্তু এতিয়া আকৌ আনিবলৈ যা এইটো আমাৰ ঘৰ নহয় আকৌ দেই এইটো আমি যাৰ ঘৰত কাম কৰি আছোঁ সিহঁতৰ ঘৰহে বলক এই চালা বস্তুটো আকৌ আনিছে নাই আকৌ বস্তুটো লগত আনিছে নাই কেছে লগ এইটো প্ৰথম অনা নাছিলোঁ তেতিয়াও প্ৰব্লেম হৈছিলে এতিয়া আনিলোঁ এতিয়াও প্ৰব্লেম হৈছে সেইটো আমাৰ লগত নাথাকে হা সেইটো আমাৰ লগত নাথাকে HDMI কেবল আমাৰ লগত নাথাকে মানে ৱাল টিভিত প্ৰয়োজন হয় এইটো বস্তু কিন্তু এতিয়া প্ৰব্লেমটো আমিয়ে ঘূৰি থাকিব লগা হৈছে একো নাই এই বস্তুতে বহুত টাইম লগাই দিলে আমাক দেই সেইকাৰণে ক'বালৈ গ'লে
সকলোবোৰ বস্তু লগত লৈ ভালকৈ যাব লাগে এতিয়ালৈকে তিনিবাৰ হ'ব অহা যোৱা এই আন্ধাৰ হৈ গৈছে মোবাইলত নেদেখা হৈ গৈছে আমাৰ স্ক্ৰীন নেদেখা হৈ গৈছে এনেও কোলা এই আন্ধাৰত মিলি গৈছোঁ এনেই দেৰি হৈ আছে তাকে আকৌ এইডাল এনেই দেৰি হৈ আছে তাতে আকৌ ৰঙা এইডাল নীলাটো দিলে দোকানীজনলৈ ফোন এটা কৰকচোন আৰু এইফালে সন্ধিয়া হ'ল যে সেইকাৰণে দোকানখন বন্ধ কৰিলে আৰু দাদাজনে দোকানীজনলৈ ফোনটো কৰি আছে আৰু দোকানীজনো আহি আছে আহি পালেহিয়ে আৰু দোকানীজনক প্ৰথম নিয়া বস্তুটো ঘূৰাই এতিয়া যিটো বস্তু নিবলৈ আহিলোঁ সেইটো বস্তু এতিয়া লৈ লৈছোঁ ডাঙৰ অথনিডাল অলপ সৰু এইটো মানে নেখাতে এইটো খটা নাছিলে এইটো আৰু এতিয়া প্ৰায় সকলোবোৰ কাম হৈ গ'ল ৱালত কেমেৰাকেইটা লগালোঁ আৰু ইয়াত CCtv ফুটেজত চেক কৰা হৈছে যে CCtv ফুটেজটো ভালদৰে আহিছে নে নাই অহা এটা ফুটেজ অহা নাই ভালদৰে সেইবাবে আকৌ বাহিৰলৈ আহি জখলাটোত উঠি এইটো কিবা অলপ খেলি মেলি হৈছে নি চেক কৰিলোঁ মানে তাঁৰ এডাল ছিগি গ'ল সেইবাবে আকৌ সেইটো চেঞ্জ কৰি তাঁৰডাল বেলেগ এডাল তাঁৰ লগাই আকৌ এতিয়া লগোৱাতহে ভালকৈ পোহৰ আহিছে মানে গোটেইকেইটাতে এতিয়া কেমেৰাৰ পোহৰ ভালদৰে আহিলে আৰু এতিয়া আমাৰ লগাই হৈ গ'ল এতিয়া আমাক চাহ জলপান খাবলৈ দিলে চাহ জলপানটো খাই ঘৰলৈ যাওঁ বুলি টাইমটো চালোঁ আৰু এয়া চোৱা 7:22 মানে আমি এতিয়া সন্ধিয়ালৈকে কাম কৰি আছোঁ আহিছিলোঁ 12মান বজাত এতিয়া কাম কৰি হৈছে 7:22 আৰু শুনা কাৰোবাৰ যদি CCtv কেমেৰা লগাবলগীয়া আছে মই ওপৰৰ কণ্টেক্ট নম্বৰটো দি দিছোঁ তোমালোকে মোক কল কৰিব পাৰা আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ ভিডিঅ' চাইছা প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বহুত ভিডিঅ' আহি আছে 7:47 এতিয়া ঘৰত আহি পাইছোঁহি কাইলৈ আকৌ কলেজ যাব লাগিব ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ বাই